সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ডিচেম্বৰৰ 13 তাৰিখ বিবাহ বাৰ্ষিক আছিল আমাৰ। 7 বছৰ পাৰ কৰিলোঁ ভগৱানৰ আশীৰ্বাদত, ডাঙৰসকলৰ আশীৰ্বাদত। আৰু এতিয়াও বিচাৰোঁ সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ অনাগত দিনবোৰ খুব সুখেৰে সুখ সমৃদ্ধৰে ভৰি পৰে। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আপুনিও যাতে সদায় ভালে কুশলে থাকে। সেই অনুসৰি ঘৰতে সৰুকৈ এটা পাৰ্টি আয়োজন কৰিলোঁ। আৰু ইয়াত দাদা আৰু মা লগ লাগি মাংস বনাই আছে আৰু আমাৰ ঘৰৰ পৰিয়ালকেইটা লগ লাগিয়ে ভাত সাজ খাম আৰু। এয়া দেখিছেনে, এইফালে লাচিতকাই আচলতে হঠাতে এটা কেক আনি আমাক ছাৰপ্ৰাইজ কৰি দিলে আৰু খুব বেছি ভাল লাগিলে। আৰু জন্মদিনেই হওক বা এনিভাৰ্চেৰিয়ে হওক, যেতিয়া ঘৰৰ সকলোখিনি লগ লাগি এসাঁজ খাওঁ তাৰ সুখবোৰেই সুকীয়া। আৰু আচলতে এই সৰু সৰু সুখবোৰ এইটো কাৰণে ধৰি ৰাখিছোঁ, এইবিলাকে আমাৰ জীৱনৰ আটাইতকৈ ভাল লগা মুহূৰ্ত হ'ব এটা সময়ত। সকলো নিজৰ নিজৰ কামতে ব্যস্ত নহয় জানো, তথাপিও যেতিয়া লগ লাগি এসাঁজৰ খোৱা হয় বা সকলোৱে লগ লাগি অকণমান হঁহা হয়, তাতকৈ আৰু সুখ এই পৃথিৱীত হয়তো একোৱেই নাথাকে। আৰু দেখিছেনে কেকটো খুব ধুনীয়া। আমি সকলোৱে লগ লাগি কেক কাটিলোঁ, খালোঁ, খুব বেছি ভাল লাগিলে। আমাৰ ডাঙৰ মানুহখিনিয়ে ফূৰ্তি লাগে, সৰুবিলাকৰ ফূৰ্তি নালাগিব কেলে। গতিকে সিহঁতকেইটা একদম সুখৰ সীমা নাই, খুব বেছি ফূৰ্তি কৰে সিহঁতেও যেতিয়া ঘৰত কিবা এটা আয়োজন হয়। আৰু এয়া আমি গোটেইখিনি আচলতে ৰৈ লৈছোঁ আৰু ইহঁতক আগতেই লৈ লৈছোঁ, আমাৰ জানকণ সোণকণ দিয়া মানুহ। য'জ গাটো যিহেতু ভাল নাই, গতিকে সি আহিব পৰা নাই। আৰু গোটেইকেইটাই একেলগে লগ লাগি কেক কাটিলোঁ, খুব বেছি ভাল লাগিলে, একদম বুজাব নোৱাৰোঁ। বৌহঁতক, মাহঁতক সকলোকে বহুত বহুত ধন্যবাদ। মোৰ এই স্পেচিয়েল দিনটো আৰু বেছি ভাল লগা কৰি তোলাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। আৰু সকলোৱে লগ লাগি কেক কাটিলোঁ, কেক কাটি সকলোৱে খালোঁ। আৰু এইফালে আচলতে এইটোৱে ভাল লাগে, আমাৰ ঘৰত কিবা এটা অনুষ্ঠান হ'লে ডাঙৰ সৰু বুলি নহয়, সকলোৱে সমানেই আনন্দ কৰিব জানে, সকলোৱে একেলগে খুব ফূৰ্তি কৰে, হাঁহি ফূৰ্তি কৰে। আচলতে সকলো নিজৰ নিজৰ কামৰ কাৰণে বা কৰ্মসূত্ৰে সকলো ব্যস্ত হৈ থাকে দিনটো। সন্ধিয়া সকলো আহি সোমাইহি আৰু যেতিয়া গোটেইখিনি একেলগে লগ পাই খুব বেছি আচলতে হাঁহি ফূৰ্তি হৈ থাকে, সেইটোৱে খুব বেছি ভাল লাগে। আৰু এয়া মই চবকে কেক খুৱাই আছোঁ। আৰু আজি সঁচাকৈ মোৰ দিনটো খুব সুন্দৰকৈ পাৰ হ'ল, তাৰ বাবে সকলোলৈ বহুত ধন্যবাদ থাকিল। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবচোন দেই। আৰু আপোনালোকেও মোলৈ আশীৰ্বাদ কৰিব যাতে অনাগত দিনবোৰ সুখ সমৃদ্ধ হাঁহি ফূৰ্তিয়ে পাৰ কৰিব পাৰোঁ। আমাৰ আজি বিবাহ বাৰ্ষিক দিনটো এনেদৰেই পাৰ হ'ল, সকলোৰ লগত হাঁহি ফূৰ্তি কৰি। আৰু সকলোৱে লগে ভাগে এসাঁজো খালোঁ। সকলোৱে আশীৰ্বাদ কৰিব দেই। আজিলৈ আহিছোঁ, নমস্কাৰ, বাই বাই।